खुलुमबाय स्टुडियोआव आं उदांस्रि मोसाहारि गगामुग नोलोबारियाव मन्त्रि उरखावग्रा ब्रह्म बिथाङा बीजेपी मित्र ज'टनि जाना पन्चायत बिसायख'थिनि फोसावदिं मेलाव बाहागो लादों। नंगौ गगामुग नोलोबारियाव दिनै बरदलनि जिल्ला परिषदआव गोनां बिसायख'थि मेल खुंदों। बे बिसायख'थि मेलावनो आसामनि केबिनेट मन्त्रि उरखावग्रा ब्रह्म BKWSनि गाहाय मावफुं सोद्रोमा मिहिनेश्वर बसुमतारी, MSनि बारग' EM प्रभात बसुमतारी आरो BPCCनि गाहाय लेंथुमगिरि शिवराम बसुमतारी बिथांमोना बरदलनि जिल्ला परिषदनि बिजाथि केवमालि देउरि दैमारिजों लोगोसे गासै BJPनि मित्र ज'टनि बिजाथि बिथांमोनखौ देरहासार खालामनांगौ होनना बिसायख'थि फोसावदिं मेलाव बाहागो लादों। दानिया फैदो पन्चायत बिसायख'थिनि फोसावदिं मेलाव बिथांमोना बाहागो लानानै मा फोरमायखो जों आबुङै खोनासंलांनि। আর BKWSC সীমা নির্ধারণ লিস্ট নোটিফিকেশন এইটো হোৱা নাই, তো এইটো হ'বলৈ গৈ আছে। মুখ্যমন্ত্ৰী আৰু ডক্টৰ ৰমেশ পেগু তেখেতসকলে আমাক অলৰেডি কথা দিছে পঞ্চায়ত নিৰ্বাচনৰ পিছতে BKWSCৰ সীমা নিৰ্ধাৰণৰ কামটো সম্পূৰ্ণ কৰা হ'ব। তাৰপিছত ইলেকশ্যন পতা হ'ব। ইলেকশ্যন পাতিলে MSCটো বহুত বাজেট পইচা আহি যাব আৰু BKWSCৰ বাজেটৰ পইচা আহি যাব। BKWSCৰ আজি 13 কোটি টকা আহিছে গোটেই অসমত সিঁচৰিত গাঁৱৰ উন্নয়নৰ কাৰণে বছৰে 13 কোটি টকা, মানে মাত্ৰ 3টা বছৰত 40 কোটিমান টকা পাইছে। তো ইতিমধ্যে তেওঁলোকে হয়তো বা 150 কোটিমান টকা পাব পাৰিলেহেঁতেন যদি নিৰ্বাচন হ'লেহেঁতেন। নিৰ্বাচন হ'ব যেতিয়া সীমা নিৰ্ধাৰণ হ'ব আৰু সমষ্টি নিৰ্ধাৰণ। সেইকাৰণে এইটো নিৰ্বাচন পঞ্চায়ত নিৰ্বাচনৰ পিছত এইটো কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে যিহেতু আমাক প্ৰতিশ্ৰুতিবদ্ধ, তো এই পঞ্চায়ত নিৰ্বাচনত এই অঞ্চলৰ ৰাইজ BKWSC বড়োসকল বিশেষকৈ বড়োসকলে BKWSC পূৰ্ণাংগ গঠনৰ কাৰণে এই ক্ষেত্ৰতে NDA প্ৰাৰ্থীসকলক ভোট দি পেলাই জয়যুক্ত কৰিব লাগে। আৰু মিচিং জনগোষ্ঠীৰ পৰা অন্যান্য জনগোষ্ঠী যিসকলে আছে MSC ইলেকশ্যন হওক আৰু ইয়াত উন্নয়ন হওক, য'ত কাউন্সিল আছে ষ্টেট তাতো পঞ্চায়তো যদি আহি যায় ডাবল বেনিফিট আহি যায়। পঞ্চায়তৰো পইচা আহি যাব, কাউন্সিলৰো পইচা আহি যাব। তেনে ক্ষেত্ৰত চবেই আজি যৌথভাৱে NDA মিত্ৰ জোঁটক ভোট দিয়ক, তাৰ কাৰণে আহ্বান জনাবলৈ মই আহিছোঁ। আৰু ক'ত প্ৰগ্ৰেম আছে আপোনাৰ ইয়াৰ বাদেও ধেমাজি লখিমপুৰ বা ওচৰত? আজি এইখিনি এয়াৰপৰ্ট হয়, কাৰণ মই গাঁৱে গাঁৱে সোমাব যোৱা নাই। কালি কিন্তু চিমেণ্ট চাপৰ্ট আৰু মানে আকৌ লোকেল মানুহৰ লগত লগ ধৰি পেলাই কথা পাতিম, কাৰণ পঞ্চায়ত ইলেকশ্যন ইমান ডাঙৰ মিটিং পাতি প্ৰয়োজন নাই। মই বিচাৰোঁ কি ধেমাজি আৰু চিমেণ্ট চাপৰি চলিডাৰিটি হয়, আমি NDA পাৰ্টনাৰ NDA হিচাপে জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তত আমি প্ৰতিদ্বন্দ্বিতা কৰিছোঁ উইথ চিম্বল গণশক্তি আছিল। আমি বিশেষকৈ ইয়াত মানে আজি 3জনী কেণ্ডিডেট আছে। 3জনী কেণ্ডিডেট গুণৰী ব্ৰহ্ম, ইন্দিৰা বসুমতাৰী আৰু জিলা পৰিষদ কেওমালি বৰদেউৰী दैमारी তেওঁলোক আছে ইয়াৰ বাহিৰেও আৰু বাকী কেণ্ডিডেটবিলাক আছে। কেম্পেইন কৰিব আহিছোঁ। ইয়াৰ প্ৰতিদ্বন্দ্বী বুলি একো নাই, তথাপিও শুনিছোঁ কংগ্ৰেছৰ পৰা কেইজনমান কেণ্ডিডেট আছে। এই মুহূৰ্তত যিহেতু দিল্লীটো NDA আৰু আগন্তুক 2026 চনত যি নিৰ্বাচন হ'ব তাতে NDA জয়ী হ'ব, NDA চৰকাৰে হ'ব, কংগ্ৰেছ চৰকাৰ নহয়। আৰু কোনো ঠাইত কংগ্ৰেছে সম্পূৰ্ণভাৱে আঞ্চলিক পঞ্চায়তো গঠন কৰিব নোৱাৰে, জিলা পৰিষদো গঠন কৰিব নোৱাৰে। তেনে ক্ষেত্ৰত কংগ্ৰেছক ভোট দিয়াৰ কোনো প্ৰশ্নই নাই। এইটো ৰাস্তা যিটো নলবাৰীলৈকে আহিছে প্ৰায় 22 কিলোমিটাৰমান ৰাস্তা, মইনাপৰা তিনিআলিৰ পৰা 22 কিলোমিটাৰমান ৰাস্তা। ইয়াৰ অৱস্থা মই নিজে আহি পেলাই দেখিছোঁ। এইটো মই ইলেকশ্যনৰ এটা নিৰ্বাচনী প্ৰতিশ্ৰুতি হিচাপে মই লৈ যাম মুখ্যমন্ত্ৰীৰ ওচৰত, ক'ম যে এই ৰাস্তাটো বনাব লাগে। যিহেতু ইয়াত মিনিষ্টাৰো আছে, তেখেতৰ লগতো মই কথা কওঁ। তো এৰিয়াৰ উন্নতি হ'ব লাগে, স্কুলবিলাক উন্নতি হ'ব লাগে, স্বাস্থ্যকেন্দ্ৰ উন্নতি হ'ব লাগে, স্বাস্থ্যখণ্ডত যথেষ্ট উন্নতি, খোৱা পানীৰ পৰা আৰম্ভ কৰি পেলাই যাতায়াতৰ ব্যৱস্থা সকলো দিশত উন্নতি হ'বৰ কাৰণে ইয়াত পঞ্চায়ত ছিষ্টেমটো অহাৰ লগে লগে সকলোবোৰ সমস্যা পায়। নিৰ্বাচন কেতিয়া হ'ব? নিৰ্বাচন কেতিয়া বিচাৰ কিবা নহয়, এইটো এতিয়ালৈকে দিন নিৰ্ধাৰণ কৰা হোৱা নাই, কিন্তু আমাক যেনেকৈ কথা দিছে যে গাঁৱৰ লিষ্টবিলাক নটিফাই হ'ব আৰু এইটো সম্পূৰ্ণ কৰিবৰ কাৰণে এই পঞ্চায়ত নিৰ্বাচন শেষ হোৱাৰ পিছত আমি কাম কৰিম বুলি কোৱা হৈছে। आं मा बुंनो, जोंनि दा बरदलनि जिल्ला परिषदआव आं जेरै केन्डिडेट हिसाबै बिजाथि महरै BJP दोलोनिफ्राय ओंखारदों
आं जोबोद गोजोननाय मोनदों मानसिफ्रा जाबायदि सहाय खालामदों जाबायदि बिजेपियाव दिनै भट होनो होननानै ओंखारजोबदों गासै कंग्रेसनि मानसिफ्रा केन्डिडेटफोरा केम्पास खालामनोनो गारजोबखाबाय आरो दा बेजों लोगोसे नोंथांनि थाखाय मन्त्रि उरखावग्रा ब्रह्मआबो बेहाय प्रसार खालामदों नंगौ बिथाङा जोबोद खस्थ' खालामनानै फैदों एथ' गोजाननिफ्राय जे जोंहा बिजेपि दोलोआव आंखौनो बयबो गासैबो ज' जानानै भट होनांगौ होननानै बिथाङा आंनि थाखायनो फैदों आरोखि दा बेसे भटआव देरहागोन होननानै सानदों आंथ' 20,000 नि सायाव भटआव देरहागोन आं